আপোনালোকে অলৰেডি জানে যে আমাৰ অহা 4 তাৰিখে গোটেই ইণ্ডিয়াত যেনেকৈ কাউণ্টিং হ'ব আৰু কোকৰাঝাৰ সমষ্টিৰো কাউণ্টিং হ'ব। চ' গোটেই কোকৰাঝাৰ লোকসভা সমষ্টিত 5টা জেগাত কাউণ্টিং হ'ব: কোকৰাঝাৰ, গোসাইগাঁও, চিৰাং, বিজনী আৰু বাক্সা। টোটাল 9টা কাউণ্টিং হল প্ৰিপেয়াৰ কৰা গৈছে EVM কাউণ্টিঙৰ কাৰণে, কাৰণ আমাৰ 9টা এছেম্বলি ছেগমেণ্ট আছে কোকৰাঝাৰ লোকসভা সমষ্টিত। আৰু পোষ্টেল বেলেট আৰু ETPB যে কাউণ্টিং হ'ব, এই গোটেই সমষ্টিৰ কাউণ্টিং খালি কোকৰাঝাৰ কাউণ্টিং চেণ্টাৰতে হ'ব। আমাৰ 27 জন ARO, যেনেকৈ এইবাৰ ইলেকশ্যন কমিশ্যনৰ গাইডলাইন মতে 27 জন এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ এংগেজ হৈছে গোটেই কাউণ্টিং প্ৰিপাৰেশ্যন কাৰণে। আৰু around 750 আমাৰ কাউণ্টিং পাৰ্চনেল, ইনক্লুডিং কাউণ্টিং ছুপাৰভাইজাৰ্ছ এণ্ড মাইক্ৰ' অবজাৰ্ভাৰ্ছ আমাৰ EVM আৰু পোষ্টেল বেলেট কাউণ্টিং কাৰণে প্ৰিপেয়াৰ কৰা গৈছে। ল এণ্ড অৰ্ডাৰ ৱাইজ আমাৰ 3টা ডিষ্ট্ৰিক্ট আছে: কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। 3টা ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ প্ৰিপেয়াৰ্ড আছে। তেওঁলোকে CAPF আৰু SAPF দুটাই মিলাই পেলাই যিমানখিনি ৰিকুৱাৰমেণ্ট আছিলে আমাৰ ফুলফিল কৰা গৈছে। আৰু ছিকিউৰিটি এৰেঞ্জমেণ্ট টাইট থাকিব। কাউণ্টিং চেণ্টাৰত 3 লেয়াৰ ছিকিউৰিটি থাকে জেনেৰেলি। এটা 100 মিটাৰ পেৰিফেৰি, তাৰপিছত এটা কাউণ্টিং প্ৰেমাইচিছ গেটত আৰু এটা কাউণ্টিং হল গেটত। চ' 100 মিটাৰ প্ৰেমাইছত যিমানখিনি এষ্টাব্লিছমেণ্ট থাকিব, মানে 100 মিটাৰ পেৰিফেৰি ভিতৰত যদি কিবা কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট, স্কুল, কলেজ যি আছে, এইবিলাক গোটেইখিনি বন্ধ থাকিব সেইদিন। Nobody other than the authorized personnels will be allowed to enter. 100 মিটাৰ যে পেৰিফেৰি হ'ব, এইটো পেডেষ্ট্ৰিয়ান জোন হ'ব, একো ভেহিকল এলাউড নহ'ব তাৰ ভিতৰত। আৰু কাউণ্টিং প্ৰেমাইজ ভিতৰত এইটো মানে যিমানখিনি ৰেষ্ট্ৰিকশ্যন, যিখিনি গাইডলাইন মতে আছে, এইখিনি ফ'ল' কৰা যাব। এইটো আমাৰ প্ৰিপাৰেশ্যন ফুল চুইঙত আছে। আমি ছাকচেছফুলি কাউণ্টিংটো শেষ কৰাম। যিটো আমাৰ 100 মিটাৰ পেৰিফেৰিত যেনেকৈ আমি ক'লোঁ যে কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টবিলাক নহ'ব, এইটো কাৰণে 144 এটা অৰ্ডাৰ দিয়া গৈছে। আৰু এটা জেনেৰেল যে 144 অৰ্ডাৰ থাকে, সেইটো জেনেৰেলি 6 to 8 আৱাৰ্ছ লাগিব কাউণ্টিঙত, মানে কাৰণ কাউণ্টিং কৰিব লাগিব। তাৰপিছত যিটো আমাৰ 5টা কাউণ্ট চেণ্টাৰ আছে, গোটেইখিনি আমাক কম্পাইল কৰিব লাগিব ডেটা। আপুনি 6-7 ঘণ্টামানটো ধৰি লওক। বৰ্ডাৰ এৰিয়াতো আমাৰ প্ৰিপাৰেশ্যন মানে এইটো ছিকিউৰিটি এৰেঞ্জমেণ্টছ আছে। আমি একো ল এণ্ড অৰ্ডাৰ এক্সপেক্ট কৰা নাই, আমাৰ ভালেখিনি ঠিক আছে।